আপুনি এতিয়া গম পাই আছে হাতী মানুহৰ সংঘাত হৈ আছে বৰ্তমান ঢলাগুৰি মিৰি পথাৰ গৰঙা গাঁও ঢলাকছাৰী গাঁও গোটেই হাতী মানুহৰ তাণ্ডৱ চলাই আছে গোটেই হাতী অৱস্থা মানে এনেকুৱা আমাৰ যেটো মানুহৰ অৱস্থা হৈ আছে খেতি কৰিব পৰা নাই মানুহ যেহেতু কেইটামান মানুহ খেতি কৰিছে হেতু নষ্ট কৰি পেলাই আছে এতিয়া আপোনাৰ হৈ গ'ল যি খেতি কৰিছে এইটো ধান নষ্ট কৰি পেলাইছে আৰু এতিয়া এনেকুৱা অৱস্থা হ'ব যে মানুহে খেতি কৰাটোৱে ভুল হৈ গৈছে ফৰেষ্টক ফোন কৰোঁ ফৰেষ্টৰ আহিব উল্টা ৰাস্তাত আহে এফালে আহিব কেতিয়াবা হাতী আকৌ অলপ দূৰ খেদাই কিনে আকৌ আপোনাৰ হাতী এৰি আহে ঢলাগুৰি বাগানত তাণ্ডৱ চলাই আছে হাতী আকৌ এতিয়া গেজেং আছে আমাৰ এইখিনিতে আপোনাৰ সৰু হস্পিটেল এখন আছে হস্পিটেল এইখিনিতে হাতী জাক ৰখি আছে আকৌ দিনে পোহৰতে হাতী ওলাই আহি আছে হাতী আপোনাৰ সৈদিনাখন মই এনে হিচাপ কৰিছিলোঁ সৰু এৰি 127টা পাইছিলোঁ প্ৰব্লেম মানে আমাৰ পাত ছিঙা মানুহৰ বেছি প্ৰব্লেম হৈ গৈছে দিনৰ পোহৰে বাগানতে ওলাই আহিছে খাদ্য সংকটত পৰি বন্যজন্তু এতিয়া এই জনাঞ্চলত বিচৰণ কৰিছেহি এইটো এতিয়াৰ সমস্যা নহয় আজিৰ পৰা আমাৰ ইয়াত 15-20 বছৰ হৈ গ'ল আমাৰ মৰঙী পথাৰত হাতী খাদ্য অভাৱত পৰি এতিয়া মৰঙী পথাৰত বিচৰণ কৰিছে এতিয়া মুকলিতে থাকে কালি দিনটো আমাৰ এই হাবিখনতে থাকিলে হাতীজাক থাকি সোনকালে ওলাই লৈ এতিয়া কৃষকৰ যিকেইটা ধান কৰিছে সেই ধানকেইটাও তাৰমানে চপাব নোৱাৰে আৰু ন খাবলৈ তেখেতসকলৰ নাথাকিবগৈ আৰু মেইন কথা হৈছে এতিয়া দেখিছে আপোনালোকে মানুহে খেতি কৰিবলৈ এৰি দিছে খেতি কৰিলেও ধান এমুঠি নাপায় ইমান কষ্ট কৰাৰ পিছত ইমান খৰচ কৰাৰ পিছত যদি এমুঠি ধান নাপায় তেতিয়া কৃষকে খেতি কৰিব কিয় আৰু ইয়াতে মই এটা কওঁ ইয়াত এগ্ৰিকালচাৰ বিভাগৰ আছে তাৰপৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা ফৰ্মবিলাক লয় কিন্তু কৃষকক ক্ষতিপূৰণ নিদিয়ে মানে কৃষকে ধান এমুঠিও তাৰমানে ভঁৰাললৈ নিবলৈ নাপাব এই মৰঙী মৌজাটোতেই এতিয়া হাতী এনেকুৱা হৈছে এসপ্তাহ এইফালে থাকিলে এসপ্তাহ থোৱাজন ফালে থাকিব আৰু প্ৰত্যেকৰ তাৰমানে চব ফালৰ মানুহৰ পৰা কৃষকসকলে